জুবিনদাৰ ৰৈ ৰৈ বিনালে চালেনে বাৰু? বহুতে আকৌ ফিল্মখন কাটি কুটি ইউটিউবত ঢালি আছে। এটা আমি শ্বৰ্ট ভিডিঅ' বনাওঁতে কিমান কষ্ট হয়, 2 ঘণ্টাৰ এখন ফিল্ম বনাওঁতে কিমান যে কষ্ট হৈছে। কিছুমান আকৌ এছামে সহজে পপুলাৰ হ'ব খোজে। বাৰু সেইবোৰ বাদ দিয়ক। গ্ৰন্থমেলা চাব যাওঁতে জুবিনদাৰ এখন কিতাপ দেখি লৈ আহিছিলোঁ, তাকে বোলো আজি আপোনালোকক দেখাওঁ। এই কিতাপখনতে সকলো আছে জুবিনদাৰ বিষয়ে। জুবিনদা ক'ত জন্ম হৈছিল, ক'ত পঢ়িছিল, আনকি জুবিনদাৰ বহুতো গানো আছে ইয়াতে। বাৰু গুড মৰ্ণিং সকলোকে। বৰ্তমান গৈ আছোঁ মই কলেজলৈ। কলেজত আছে আজি ইলেকশ্যন। কলেজত আহি পালোহি। ইলেকশ্যনৰ পুৰা প্ৰস্তুতি চলি আছে। আজিলৈকে আকৌ ভোটে দি পোৱা নাই। আজি ফাৰ্ষ্ট টাইম দিম। ভোটটো দি লওঁ এতিয়া হ'ব ভোট গণনা। কোন জিকিব হাৰিব নাজানো, কিন্তু হৰাজনে আকৌ বহুত কথা শিকিবলৈ পায়। ধৰি লোৱা তুমি কিবা এটা কাম কৰিছা, তাৰ সুফল নাপালা, তুমি হাৰি গলা। তাৰ পাছতহে তুমি ৰিয়েলাইজ কৰিবা তোমাৰ ভুলটো ক'ত আছিল। মই চাগে ভালকে তোমালোকক বুজাই ক'ব পৰা নাই, কিন্তু এইষাৰ কথা মই কোৱা কথা নহয়, আমাৰ প্ৰিন্সিপাল ছাৰে কৈছিল। ছাৰজনৰ নাম হৈছে মহেন শইকীয়া ছাৰ। বাৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। মই বৰ্তমান চব বজাৰত বস্তু এটা কিনিব আহিছোঁ। কিনি পেলাই ঘৰলৈ যাওঁ। বাই বাই।